দেখা নাই পুৰি কি ল'বা বেলুন ল'বা কি ল'বা এই বেগ ওলাইছে বেগ মণিপুৰী গ'ল গৈছে গ'ল নালাগে যে আমাক বিশ্বৰ দৰবাৰত মাজুলীৰ যি মুখাশিল্প সেয়া এক সুকীয়া স্থান আছে আৰু মই বৰ্তমান উপস্থিত আছোঁ চামগুৰি সত্ৰত আহকচোন আমি এই মুখাশিল্পৰ বিষয়ে কিছু কথা জানি লওঁ এয়া হ'ল আমাৰ চামগুৰি সত্ৰৰ হয় প্ৰতিষ্ঠা হৈছিলে 1663 খ্ৰীষ্টাব্দত ৰজা চক্ৰধৰ সিংহৰ হয় আৰু আমাৰ চামগুৰি সত্ৰৰ মূল বৈশিষ্ট্য হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প হয় এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে হয় আহি 2003 চনতে তোমাৰ জানা আমাৰ জাতীয় সংগীত একাডেমী বঁটা লাভ কৰিছিলে হয় তেতিয়া আব্দুল কালাম ৰাষ্ট্ৰপতি আছিলে এয়া সোণোৱাল মানসিং এয়া তাম্ৰপত্ৰ প্ৰদান কৰিছিলে বিজ্ঞান ভৱনত হয় আৰু তেতিয়াৰ পৰাই এই মুখাশিল্পটো বিশ্বত বিয়পি হৈ আছে আমাৰ মুখাশিল্পটো প্ৰথমতে আমি বাঁহৰ কাঠিয়ে কৰোঁ এইটো খাং তাৰপিছত কুমাৰমাটিয়া কাপোৰ মাৰোঁ ছেকেণ্ড থাৰ্ড গৰু গোবৰেৰে চেহেৰা বনাওঁ আকৌ গৰু গোবৰৰ ওপৰত কুমাৰমাটিয়া কাপোৰ মাৰোঁ লাষ্ট কালাৰ আহে তাৰমানে 5টা পৰ্যায় আহে এটা মুখা বনাব আৰু আমাৰ মুখা 3টা ভাগত বনাওঁ যেনে এয়া তোমালোকে দেখিছা এয়া নৰসিংহৰ ভগৱানৰ বিষ্ণুৰ বৰ মুখা বুলি কয় তাৰ কাষতে এইবিলাক আছে লুটুকাই মুখা মিডিয়াম চাইজ এইবিলাক তাৰপৰা এয়া হ'ল ফেচ মুখা আমি যেতিয়া ভাওনা কৰোঁ সীতাখন বালিবত যেতিয়া ভাওনা কৰোঁ তেতিয়া আমি সকলো মুখা পিন্ধি লওঁ বালি সগী হনুমান ৰাম সীতা লক্ষ্মণ জটায়ু সুপৰ্ণখা ৰাৱণ চব তেনেকৈ পিন্ধিলে আৰু ইয়াৰ আপোনাৰ প্ৰশিক্ষণ হয় নেকি প্ৰশিক্ষণ হৈ থাকে প্ৰশিক্ষণ মানে আমাৰ ষ্টুডেণ্ট আছে হয় আৰু সেইখিনিকো আমি শিকাওঁ আৰু বাহিৰত আমি যিমান পাৰোঁ আমি চেষ্টা কৰোঁ কোনোবাই যদি আমাক নিমন্ত্ৰণ কৰে আমি ভাল পাওঁ আমি গৈ আছোঁ ধন্যবাদ ধন্যবাদ তো এইখন দেখা পাই মই আচৰিত হৈ গ'লোঁ আৰু এইখন এই যিবোৰ এই মুখাবোৰ বনাইছে আপোনাৰ ইজৰাইলৰ যি পৰ্যটক আহিছিলে মাজুলীলৈ তেখেতলোকে এই মুখাশিল্প বনাইছে আৰু চাওক কি সুন্দৰভাৱে বনাইছে দত্তদা কেনে কাপোৰ কিনিবি নেকি
জেকেট এটা লাগে নেকি তাতে মই অথনি ফিলা এটা দেখিলোঁ গৈছিলোঁ ফিলা ফাৰ্ষ্ট কপি ফিলা এটা আছে চাই নাইকি আছে এইবাৰ সত্ৰ কোনে প্ৰতিষ্ঠা কৰা পৰি জানা হে তুমি কৈছিলা নেকি